তো নমস্কাৰ মোৰ কেঁচা কলিজা হ'ল কি হ'ল পুনৰ স্বাগতম কৰিছোঁ মোৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে ককাইটি ৰোষ্টাৰ। তো এই ভিডিঅ'টো কোনো ইণ্টাৰনেট পাৰপজৰ কাৰণে কোনো নাই। এই ভিডিঅ'টো কেৱল ভিডিঅ' যিটো বাল্য বিবাহ হয়, এজনী ছোৱালীৰ লগত বাল্য বিবাহ কৰা হয়, সেই কাৰণে মই ভিডিঅ'টো বনাবলৈ ভিডিঅ'টো দুআষাৰমান ক'বলৈ আহিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ন চবেই ক্ষমা কৰি দিব। ইয়াত দেখিছে আপোনালোকে আমাৰ সমাজত এতিয়ালৈকে মানে আজিলৈকে বাল্য বিবাহৰ প্ৰভাৱ পৰিয়ে আছে। এই ছোৱালীজনী আপোনালোকে ইউনিফৰ্মটো দেখিয়ে গম পাইছে আপোনালোকে ছোৱালীজনী কিহত পঢ়িব পাৰে বা তাইৰ বয়স কিমান হ'ব পাৰে। তাইৰ বয়স মোৰ মতেতো 18 বছৰ তলতে হ'ব পাৰে, কাৰণ এজনী স্কুলত পঢ়া ছোৱালী 18 বছৰ তলত বয়স হয়। তেনেস্থলত এজন বৃদ্ধ মানুহৰ লগত এই ছোৱালীজনী বিবাহ কৰা হৈছে, বাল্য বিবাহ কৰা হৈছে। বাল্য বিবাহটো এটা অপৰাধ, কিন্তু এওঁলোকে চাওক বাল্য বিবাহ কৰাই দিছে এজনী ছোৱালীক, তাকো জোৰ জবস্তি। এজনী স্কুলীয়া ছোৱালী, তাই 18 বছৰ হোৱাই নাই, কিন্তু এজন বৃদ্ধ লোকৰ লগত ছোৱালীজনীক বিয়া পতাই দিছে, বাল্য বিবাহ কৰাই দিছে। ছোৱালীজনীয়ে বাৰে বাৰে কৈছে মই বিয়া নহওঁ বুলি, কিন্তু তথাপিও ছোৱালীজনীক জোৰ জবস্তি কৰি পিনি সেই বৃদ্ধ লোকজনৰ লগত বিয়া কৰাই দিছে। আৰু বৃদ্ধ লোকজনৰ বিয়া পতাৰ উত্তাপলটো দেখক, বুঢ়া গৰুৱে কোমলীয়া ঘাঁহ খোৱাৰ কথাটো আপোনালোকে শুনিছে। সেইটোৱে বুঢ়া গৰুৱে কোমলীয়া ঘাঁহ খায় বুলি মই শুনিছিলোঁ, কিন্তু আজি মই দেখিয়ে গ'লোঁ দিঠকত, আৰু আপোনালোকেও আজি দেখিব পাৰে। আৰু আপোনালোকে চাওকচোন সেই বৃদ্ধ লোকজনৰ বিয়া পাতিবলৈ কিমান হেঁপাহ, কিমান সপোন দেখি আছে তেওঁ। যিটো বয়সত তেওঁ নাতিৰ লগত খেলিব লাগিছে, নাতিৰ বয়সৰ জোখৰ ছোৱালীৰ লগত খেলিব লাগিছিলে, সেইটো জোখৰ লগত নাতিৰ বয়সৰ জোখৰ ছোৱালীবিলাকৰ লগত পাতিব লাগিছে বিয়া। মই যে এতিয়া ক'লোঁ আপোনালোকৰ আগত বুঢ়া গৰুৱে কোমলীয়া ঘাঁহ খায় বুলি, মই সেই কথা এতিয়া সিহঁতৰ গাত নালাগে, কিন্তু সেই বুঢ়া গৰুজনৰ গাত কিন্তু লাগি যাব পাৰে দেই। সিহে ঘাঁহ চাহ নাখাই পিনে ছুইচাইড কৰিব পাৰে, মানে সেই বুঢ়া গৰুজনে। সমজ মে আয়া? তু সমঝা? নাই তু সমঝা নেই। এতিয়াও আমাৰ সমাজত বহুত ঠাইত বাল্য বিবাহৰ প্ৰভাৱ পৰি আছে, যিটো আপুনি বা মই দেখা নাই, কিন্তু বহুত জেগাত হৈ আছে। কিমান ছোৱালীয়ে সপোন দেখে পঢ়ি শুনি ভাল মানুহ হ'ম, কিন্তু সেই সপোনবোৰ কোনোবাখিনিতে চুৰমাৰ হৈ যায় সেই বাল্য বিবাহৰ জৰিয়তে। আজি ভিডিঅ'টো মই আপোনালোকৰ লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, কিন্তু পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ ছোৱালীৰ জীৱনৰ কথা আছে ন। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাল্য বিবাহ যাতে কোনো ঠাইতে নহওক, যিবোৰ ঠাইত এতিয়াও হৈ আছে সেইবোৰ ঠাইত যে নাহওক, পাৰিলে আপোনালোকে সেইকাৰণে শ্বেয়াৰ কৰি দিব।